হাই হেল্ল' গুড মৰ্ণিং কি খবৰ সকলোলৈ আজি ছানডে সপ্তাহটোৰ শেষ দিন ইয়া গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ পূৰা পানী লাগি আছে পানী পৰি আছে বতৰটো ভাল আজি ধুনীয়া বতৰ ইমান ৰ'দ নাই বতাহ মাৰি আছে লাহে লাহে চ্যৱনপ্ৰাচ বঢ়িয়া এই আমাৰ জানি চ্যৱনপ্ৰাচ খাইছে গুণো নাজান একচুৱেলি মাজতে সকলোৰে বেমাৰ গ'ল মোৰ পৰা আদি কৰি আমাৰ জানৰ বিশেষৰ সকলোৰে বেমাৰ গ'ল তো বোলো চ্যৱনপ্ৰাচ এটা লৈ আনো খালে ইমিউনিটি চিষ্টেম ভাল থাকে তো এয়া আজি অলপ দেৰি হ'ল শুই উঠিলোঁ উঠি পিনে দাঁত চাত ব্ৰাছ কৰি পিনে গা পা ধুই আহিলোঁ এতিয়া জানৰ আজি ড্ৰয়িং ক্লাছ আছে তো তাক লৈ যাওঁ 10টা বজাৰ ক্লাছ আৰম্ভ হয় তো এতিয়া সময় 9:30 মান হৈছে আধা ঘণ্টা আছে স্কুলখন ওচৰতে যিহেতু বেছি দূৰ নহয় তো তাক স্কুলত থৈ মেলি আহোঁ নেক্সট আপোনাৰ বজাৰ আছে ছানডে বজাৰ আমি প্ৰায়ে কৰোঁ তো গমেই পায় তো বজাৰলৈ যাওঁ বজাৰ কৰি দিনটো কেনেকৈ পাৰ কৰোঁ কি কি কামত ব্যস্ত থাকোঁ আজিনো কি কাম কৰিবলগীয়া আছে মোৰ আনদিনাতো গম পায় মই কি কাম কৰোঁ আজিনো স্পেচিয়েল কি আছে কি নাই সকলো মই দেখুৱাই থাকিম আপোনালোকে চাই থাকিব চাহ দিয়া আচ্ছা এইটো ৰঙা চাহ ৰাতিপুৱা ৰঙা চাহ খাব লাগে কি খালে বিস্কুট আনা দিয়া আৰু ৰকিয়ে খোৱা বিস্কুটখন দিবা আজি নেকি ৰকি ৰ চাহটো মই খাই লওঁ দেই চাহ আহি গ'ল এয়া বিস্কুট এয়া চাহ তো চাহ বিস্কুট খাওঁ জানক থৈ আহিলা আৰু কি বজাৰ কৰা কবিতা মোৰ পইচা শেষ মই তলি উদং হৈ গ'ল মাহী ল'ব আছে কঁঠাল খাই বোলে খুৰী কঁঠাল কেনেকৈ দিছে কঁঠাল 120 টকা বাপৰে কম এইটো বঢ়িয়া ভাল হ'ব না কঁঠালটো ইয়াত ড্ৰেগন ফ্ৰুইট কঁঠাল আমাৰ কবিতা কঁঠাল খাই ভাল পায় তো এয়া কঁঠালটো লওঁ ঘৰ পালোহি আহি এতিয়া এয়া চিকেন বাকী ইয়াতে ধেৰ কিবা কিবি বস্তু আছে সেইফালে কবিতাই কি লৈ গৈছা তুমি কঁঠাল ক'ত কঁঠালটো এইটো পাত সেইটো মজা দেই এইটো নাচাব আৰু ধুব লাগিব বাকী ৰখি পিছফালে আনাৰস কাটিলোঁ এতিয়া আনাৰস খাম ৰ'ব দেখুৱাই আছোঁ আপোনাক এক ছেকেণ্ড এয়া ঠেং চেং দাঙি বহি আছোঁ এয়া আনাৰস হয় মই খাব ওলাইছিলোঁ তুমি লৈ গৈছা বাতিটো বাতিটো লৈ গ'ল আছে মোক খাব নিদিয়ে মোৰ ভাগত বাতিটো লৈ গ'ল দে থাপ মাৰি পিনে দে খাওক দিয়া কোৱা কেনেকুৱা ফাৰ্ষ্ট ক্লাছ নে দেখাত কেঁচা কিন্তু মিঠা আছে আনাৰসটো দেখাত বোলে কেঁচা কিন্তু ভৰপূৰ সোৱাদেৰে ভৰা আপোনালোকে আনাৰস খাই কোনে ভাল পায় জনাবচোন কমেণ্ট কৰি ইয়াত ৰখি গা ধুৱাইছোঁ দেই ঠাণ্ডে পানীছে উৎপাত নকৰ তোৰ বেছি উৎপাত হৈছে ৰকিক গা ধোৱা হ'ল এতিয়া গা পা ধুনীয়াকৈ মুচি দিব কবিতাই মই চেইন ধৰি আছোঁ এয়া হৈ গ'ল আমাৰ লাঞ্চ ৰেডি এয়া চিকেন এয়া ঢেকীয়া ভাজি আৰু এইটো কচুৰ লতি তুমি কি আনি আছা মাংস তো এতিয়া আমাৰ খানা ৰেডি আমি খাই লওঁ জানে মই সোনকালে খাই লওঁ কাৰণ জানৰ ভোক লাগিছে প্লাছ মোৰো ভোক লাগিছে আৰু কবিতাও খাব এতিয়া লাইটটো দিয়া ফেনখন দি দিয়া অ'কে লাইটটো নালাগে তো ডকচি আজি পেট ভৰাই দিওঁ দিয়ক দুপৰীয়াটো আনদিনা ভাত খাব নোৱাৰোঁ কাৰণ দুপৰীয়া অফিচত থাকোঁ আজি দেওবাৰ দিনটোৱে যি আমি আটাই একেলগে খাওঁ আৰু দালি বনোৱা নাই যে মাংসৰ জলেদি খাম আজি টকচি খাম বেছি কৰা
হ'ব ইমান নালাগে শুনিবলৈ তুমি শুকানকৈ মাংস দিছে চলো এর জন্য দালি অঁ বঢ়িয়া তোমাৰ মাংস তোমাৰ ব্ৰইলাৰ নে নহয় কাৰ পাঠা হা পাঠা পাঠা মাংস পাঠা ধেমালি কৰিছে ঠিক আছে তো আমি খাওঁ অঁ বহু শুনো কোৱা মাংস লোৱা জানক ঢেকীয়া ভাজি দিয়া নাই অপ খোৱাচোন দেউতা মৰম কেনেকুৱা কৰে এইখিনি খোৱা আৰু এইবোৰ কচু এইটো খোৱাচোন খোৱা সেইটো খোৱা মুনু Balisin kan na. বঢ়িয়া Apa? Mama taste sini. মুনু এনেকৈ কোৱাচোন বঢ়িয়া হৈছে একদম ভুকি কৰা আঙুলিটো একদম পুৰা ভাত খাওঁতে কথা নকয় বাবা এই পানীত ঠেলি লৈ Kosuloti. জিভাৱতে খালোঁ হৈ গ'ল আজি খোৱা কবিতা নেমু পিচ দিয়া না এপিচ নেমু দিয়া ভাত পানী খোৱা হ'ল ভাত পানী খালোঁ মই নেমুটো সদায় লাষ্টত খাওঁ শেষত খাওঁ চোবাই পিনে তো খোৱা বোৱা হ'ল এতিয়া বাকী বিশেষ একো নাই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আপোনালোকে চাই পিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি নতুনকৈ চাইছে চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰিব আৰু বহুত ধন্যবাদ আপোনালোকে যিখিনি ভাল কমেণ্ট দি থাকে মোৰ ভিডিঅ'বোৰত বহুত ধন্যবাদ সকলোকে তো আজিতে ইয়াতে সামৰিলোঁ আৰু এবাৰ দিনটো দেখিলে আজি কিমান ব্যস্তপূৰ্ণ দিন কেনেকৈ গ'ল কি হ'ল তো নেক্সট ভিডিঅ'ত লগ পাই থাকিম চাই থাকিব আপোনালোকে ঠিক আছে দাঁততে মাংস ওলালে তো এতিয়া মুখখন ধুই ধুনীয়াকৈ ঠিক আছে লগ পাম পিছৰ ভিডিঅ'ত